মালা অৰ্পণ কৰিছো আৰু এই কাৰ্যসূচীটি আমাৰ ৰূপায়ণ কৰি আছে প্ৰয়াত স্বৰ্গীয়াৰী দীপক স্বৰ্গীয়াৰীৰ মাতৃ প্ৰমীলা স্বৰ্গীয়াৰী আৰু আমাৰ সন্মানীয় বিশ্বজিৎ ডেকা আমাৰ গুৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ লগতে একাধিক্ৰমী এই মোৰ পুত্ৰ স্বৰ্গীয় দীপক স্বৰ্গীয়াৰীয়ে মই সেই সময়ত বুলি লালকাল হৈ পৰিছিলোঁ এতিয়া চিঞৰ বাখৰ কৰে তেতিয়া মই গম পাইছোঁ তেতিয়া তাৰ পুত্ৰ দেৱাটো স্বৰ্গীয়াৰীয়ে মাত্ৰ 4 বছৰ বয়সত সোমাইছিলে মাত্ৰ জন্ম কৰি 4 বছৰ হৈছিল কিন্তু কি কৰিম দুৰ্বৃত্তৰ আমি কোনো নাজানো সেই কথা মই আৰু কি ক'ম কিন্তু দেউতাকে ওলাই আহিছিলে আমাৰ মালিকক গুলি মাৰি ঘৰৰ ভিতৰত সোমাই দিলে আৰু মাজনী ওলাই আহিছিলে মাজনীকো ছোৱালী তুমি যদি চিৰজীৱন বাচি থাকিব ইচ্ছা কৰিছা তেতিয়াহ'লে তুমি ভিতৰত সোমাই যোৱা বুলি ফুৰ্তি মাৰি পঠাই দিলে মই বাহিৰত ওলাব বিচাৰিছিলোঁ কিন্তু চাৰিওফালে তেওঁলোকে বেৰি ধৰি আছে কিন্তু কি ক'ম মোৰ ল'ৰাটোৱে একো দোষ কৰা নাছিলে এই কথা মনত পৰিলে মই কেনেকুৱা হৈ যাওঁ মই আৰু বেছি ক'ব নোৱাৰোঁ এইখিনিকে কৈ মই বক্তব্য সামৰি মাৰিম আমি আমাৰ আয়োজক সমিতি তৰফৰ পৰা আমি গাজনি সেৱা যাচিছোঁ তেখেতৰ আমি যিটো মৰ্মবেদনা সেয়া আমি সম্পূৰ্ণৰূপে অনুভৱ কৰিব পাৰিছোঁ আমি গম পাইছোঁ 1995 চনতে 45 অৱশ্যে আমি গাঁও অঞ্চলত খুব সোনকালে শুনো আৰু তেখেতৰ মাতৃও টোপনি তাল হৈ থকা বুলি কৈছোঁ বা গম পালোঁ গতিকে আমি তেখেতক আমি এই কথাখিনি বুজি পাই